নমস্কাৰ বন্ধুসকল, সাগৰিকাৰ skitchenলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক বনাই দেখাম বগা তিল দি কেনেদৰে মুৰ্গীৰ মাংস বনাব পাৰি। তাকে আপোনালোকক বনাই দেখাওঁ। তেনেহ'লে বলক ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। এয়া মই প্ৰথমে অলপমান বগা তিল লৈ লৈছোঁ আৰু এতিয়া কম জুইত ৩-৪ মিনিট মানৰ কাৰণে তিলখিনি মই ভাজি ল'ম। তিলখিনি মই ভাজি ললোঁ আৰু অলপমান ঠাণ্ডা হোৱাৰ পাছতে মিক্সিত মই এটা পেষ্ট বনাই ল'ম। এয়া মই পেষ্ট বনাই ললোঁ ভালদৰে সকলোখিনি তিলৰে। এতিয়া কেৰাহীটো গৰম কৰি ইয়াত তেল দিলোঁ আৰু তেলখিনিও গৰম হৈ আহিলে তাৰ পাছতে এতিয়া মই ইয়াত প্ৰথমে দিছোঁ তেজপাত, কেইটামান দিছোঁ গোটা জিৰা, 2টা ইলাচি আৰু 2ডোখৰ দালচেনি। এতিয়া মই গোটা জিৰাকেইটা অলপমান ফুটাৰ পাছতে ইয়াত দিম এতিয়া পিঁয়াজ মই ডাঙৰ সাইজৰ এটা কাটি লৈছিলোঁ। এতিয়া পিঁয়াজখিনি দিয়াৰ পাছত অলপ সময়ৰ কাৰণে কম জুইতে মই ভাজি ল'ম। এয়া পিঁয়াজখিনি ভাজি ল'লোঁ। তাৰ পাছতে ইয়াত এতিয়া দিম আদা নহৰু। মই আদা নহৰুখিনি খুন্দি লৈছোঁ। এতিয়া অলপ সময়ৰ কাৰণে এইখিনিও ভাজি ল'ম। এতিয়া ইয়াত দিম নিমখ আৰু হালধি দি মঠি থোৱা লোকেল মুৰ্গীৰ মাংসখিনি। এতিয়া গোটেইখিনি মাংস ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াত অলপ দিম ৰেড চিলি পাউডাৰ, সৰু চামুচেৰে এচামুচ হ'ব, আৰু অলপ দিছোঁ জিৰা পাউডাৰ। এতিয়া মাংসখিনিৰ লগত মছলাখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া কম জুইত মই এনেদৰে অলপ সময় ভাজি ল'ম। এয়া মই মাংসখিনি এনেদৰে প্ৰায় 3 মিনিটমান ভাজি লৈছোঁ আৰু 2 মিনিটমান এনেদৰে ভাজি ল'ম। মাংসখিনি মই আধা সিজা কৰি লৈছোঁ। এয়া মই মাংসখিনি আধা সিজাকৈ ভাজি লোৱা হৈ গৈছে। তাৰ পাছতে ইয়াত এতিয়া দিম পিচি থোৱা বগা তিলখিনি। এতিয়া মই গেছটো কমাই থৈছোঁ। এইখিনি এতিয়া মিলাই লৈছোঁ ভালকৈ মাংসখিনিৰ লগত আৰু তিলখিনি দিয়াৰ পাছত মই 1 মিনিটমান এনেদৰে কম জুইত গোটেইখিনি মিলাই লৈ ভাজি লৈছোঁ। এয়া মই তিলখিনি দিয়াৰ পাছত অলপ সময় ভাজি ল'লোঁ আৰু এতিয়া অলপ লৰাই লৈছোঁ। তাৰ পাছতে এতিয়া ইয়াত দিছোঁ অলপ কুহুমীয়া গৰম পানী আপোনালোকৰ নিজৰ জোখমতে দিব। বৰ বেছি পানী হ'লেও খাবলৈ ভাল নালাগে। মই ইমানটো জোখতে দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি উতলিবলৈ দিম ভালকৈ গোটেইখিনি। এয়া চাওক মাংসখিনি ভালকৈ উতলি আছে। তাৰ পাছতে মই ইয়াত এতিয়া দিছোঁ অলপমান গৰম মছলা, অলপ দিছোঁ নিমখ মই প্ৰথমে মাংসখিনি মঠোতে কম পৰিমাণে দি লৈছিলোঁ, সেইকাৰণে এতিয়া অলপমান দি লৈছোঁ। এতিয়া লৰাই লৈ ভালকৈ গেছৰ ফ্লেমটো মিডিয়াম কৰি আৰু 5 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। বন্ধুসকল, এয়া মই আপোনালোকক আজি বনাই দেখালোঁ বগা তিল দি কেনেদৰে মুৰ্গীৰ মাংস বনাব পাৰি। আপোনালোকেও ঘৰত এনেদৰে বনাই খাব। গৰম ৰুটি আৰু গৰম ভাতৰ লগত খাবলৈ বহুত টেষ্টি হয়। আৰু আজিৰ এই ৰেচিপিটো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব যিসকল মোৰ চেনেলটোৰ নতুন দৰ্শক। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।